মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গুণোৎসৱ অষ্টম মান শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অসমীয়া লেংগুৱেজ 1 তোমালোকে প্ৰশান্তি কানন নামৰ এটা দফা পাবা। এই দফাটো তোমালোকৰ ভালকৈ পঢ়িব লাগিব। এই দফাটো এবাৰ তোমালোকে ভিডিঅ'টো ৰখাই ভালকৈ পঢ়ি ল'বা। 2025 বৰ্ষত গুণোৎসৱত অলৰেডি সেট বি অলৰেডি আহি গ'ল। এই সেট বিত এই গুণোৎসৱত তোমালোকৰ কুৱেশ্যন ইয়াৰ পৰাই হ'ব। এই কুৱেশ্যনটো আমি চাই ল'ম যে প্ৰথম কাননৰ প্ৰৱেশদ্বাৰত কিহৰ গছ আছে। কাননৰ প্ৰৱেশদ্বাৰত কিহৰ গছ আছে। তোমালোকে এইটো যদি পঢ়া এই ইয়াৰ পৰা এনসাৰটো পাবা। কাননৰ প্ৰৱেশদ্বাৰত ধুনীয়াকৈ বুগেনভিলিয়া ফুলি থাকে। বুগেনভিলিয়া হৈছে না এনসাৰ, গতিকে অপশ্যন সি। গতিকে ইয়াৰ পৰা তুমি এনসাৰটো বাহিৰ কৰিব পাৰিবা। এইটো ভালকৈ পঢ়ি লোৱা। এইটো পঢ়ি তুমি এনসাৰ বাহিৰ কৰা। এনেকৈ তুমি এনসাৰ বাহিৰ কৰিব পাৰিলে বাকীবিলাক তুমি অংক কৰিব পাৰিবা। প্ৰশান্তি কাননৰ উত্তৰ দিশে কি আছে? প্ৰশান্ত কাননৰ উত্তৰ দিশে কি আছে? আমি কম জিলা আয়ুক্তৰ কাৰ্যালয় আছে। জিলা আয়ুক্তৰ কি আছে? কাৰ্যালয় আছে। তোমালোকে চাবা এই যে কাৰ্যালয়, এইবিলাক তোমালোকে ইয়াৰ পৰা পঢ়ি ইয়াৰ পৰা বাহিৰ কৰিব পাৰিবা। এই যে উত্তৰ দিশে জিলা আয়ুক্তৰ কি আছে? কাৰ্যালয়। আৰু দক্ষিণ পৌৰ নিগম কাৰ্যালয় আছে। প্ৰশান্তি কাননৰ ৰীমাৰ কিয় পছন্দৰ? প্ৰশান্তি কানন ৰীমাৰ কিয় পছন্দৰ? কাৰণ কাননৰ নিৰিবিলি পৰিৱেশে তাইৰ উদ্বিগ্নতা দূৰ কৰি শান্তি প্ৰদান কৰাৰ বাবে। ইমানখিনি পঢ়িলে হৈ যাব। গতিকে এইটো তুমি পঢ়িব পাৰা। তলৰ কোনটো শব্দই কানন শব্দটোৰ অৰ্থ বুজাইছে? তুমি ক'বা বাগিচা। ঠিক আছে। তাৰ নেক্সট তুমি চাই লোৱা তলৰ কোনটো অ যোগ আ বৰ্ণ দুটাৰ সংযোগ গঠন কৰিছো। অযোকা আয়ুক্ত আ তারপরে ইউ ও ত। গতিকে অ আৰু আ দুটাই আছে। গতিকে এইটো পঢ়িবা। তাৰপিছত তোমালোকে এইটো কিন্তু অষ্টম শ্ৰেণীৰ অসমীয়া হয়। তাৰপিছত তুমি আৰু এবাৰ চাই লোৱা। সেইটো কি চাবা যে ছাৰ ঐতিহাসিক ঢকুৱাখানা, যে ঐতিহাসিক ঢকুৱাখানাৰ বিষয়ে সুন্দৰকৈ পঢ়ি ল'ব লাগিব। ঐতিহাসিক ঢকুৱাখানাৰ বিষয়ে তুমি এইটো পঢ়ি ল'বা। এইটো যেতিয়া তুমি পঢ়ি ল'বা, পঢ়ি লোৱাৰ লগে লগে তোমাৰ তলত কিছুমান এনসাৰ দিয়া থাকিব। এই এনসাৰবিলাকৰ কুৱেশ্যন দিয়া থাকিব। তাৰ আমি এনসাৰ বাহিৰ কৰিব লাগিব। ইয়াতে কুৱেশ্যন আছে, ইয়াতে এনসাৰ আছে, কুৱেশ্যন আছে। গতিকে ইয়াৰ পৰা জাষ্ট এনসাৰ। ঢকুৱাখানা চহৰখন ক'ত আছে? ঢকুৱাখানা চহৰখন ক'ত আছে? এই চাই লোৱা চাৰিক ৰিয়া নদীৰ পাৰত ঢকুৱাখানা চহৰ গঢ় লৈ উঠিছে। তেনেহ'লে ক'ত আছে? চাৰিক ৰিয়া নদীৰ পাৰত। ক'ত আছে? চাৰিক ৰিয়া নদীৰ পাৰত। এনসাৰ বাহিৰ হ'ল না নাই? চাৰিক ৰিয়া নদীৰ পাৰত কি আছে? ঢকুৱাখানা চহৰ আছে। তুমি ইয়াৰ পৰা এনসাৰটো বাহিৰ কৰিব পাৰিবা নিশ্চয়। গতিকে তুমি এনেকুৱাকৈ পঢ়ি এনসাৰ বাহিৰ কৰা। ভিডিঅ'টো ৰখাই আৰু যদি তোমালোকৰ হয়তো ভিডিঅ'টো স্পষ্ট অহা নাই, তোমালোকে আৰু কোৱালিটি ভালকৈ দিয়া। কোৱালিটি ভালকৈ দিলে নিশ্চয় স্পষ্ট আহিব। আৰু তোমালোকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিবা বুলি মই আশা ৰাখিছোঁ। নৰুৱা সত্ৰ বাসুদেৱে থান নামেৰে কিয় পৰিচিত? কাৰণ এটা ডাঙৰ বসুদেৱৰ মূৰ্তি আছে বাবে। ঠিক আছে, আমি এনেকুৱা ধৰণে এনসাৰ কৰিম। তলৰ কোনটো সমীপ শব্দৰ সমাৰ্থক শব্দ? সমীপ মানে একদম নিলগত, ওচৰত, গতিকে ওচৰত। তলৰ কোনটো বাক্যত তৃতীয়া বিভক্তিৰ চিহ্নযুক্ত শব্দ ব্যৱহাৰ হৈ আছে? তেন্তে আমি ক'ম ইয়াত শিলেৰে নিৰ্মিত মূৰ্তি আছে। এইটো আমি বুলি ক'ম। তাৰপিছত তোমালোকে চাই লোৱা তলৰ কোনটো বাক্যত ষষ্ঠ বিভক্তি চিহ্নযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে? ষষ্ঠ বিভক্তিযুক্ত ঢকুৱাখানাৰ পূৰ্বৰ নাম হাবুং। গতিকে এনেকুৱা ধৰণৰ পঢ়ি দিলে হৈ যাব। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ
এই লেংগুৱেজ ওৱানত এনেকুৱা এটা দিয়া থাকিবই মাষ্ট বি ক্লাছ 8ৰ এনেকুৱা এটা দিয়া থাকিবই মাষ্ট বি তোমালোকে এনেকুৱা এটা পঢ়ি ল'বা এনেকুৱা এইটো পঢ়ি ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে তুমি কুৱেশ্যনটো পঢ়িব লাগিব ইয়াৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহাৰ খুবেই চান্স আছে তলৰ কোনটো অনুষ্ঠানৰ সহযোগ ৰঙালী বিহু সন্মিলনখন আয়োজন কৰা হৈছে এইটো আমি কম পানছৈ যুৱ সংঘ ক'ত পানছৈ যুৱ সংঘ আছে এইটো ক'ত আছে তোমালোকে চোৱা এইটো পানছৈ সন্মিলনৰ যুৱ সংঘৰ গৌৰৱোজ্জ্বল আৰু কি শতবৰ্ষ উপলক্ষে স্বেচ্ছাসেৱী সংগঠন 500 জনৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন গতিকে এইটো আমি তেনেহ'লে এই যে এইটো বুলি ক'ম আমি ঠিক আছে গতিকে ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা বুলি মই আশা ৰাখিছোঁ আৰু স্থানটো ক'ত আছিল পঞ্চতীৰ্থ গতিকে এইটো পঞ্চতীৰ্থটো হ'বই নোৱাৰে এইটো এই পঞ্চতীৰ্থটো হ'ব নোৱাৰে তেন্তে এইটোৰ আমি আনসাৰ কি বুলি ক'ম যে তলৰ কোনটো অনুষ্ঠানৰ সহযোগত ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছিল কম আমি পানছৈ যুৱ সংঘ ঠিক আছে পানছৈ যুৱ সংঘ বুলি আমি ক'ম তাৰপিছত চাই লওঁ পানছৈ যুৱ সংঘই কিয় বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন আয়োজন কৰিছে কাৰণ ৰস ৰাজ কৌতুক গোষ্ঠীক আমন্ত্ৰণ কৰাৰ বাবে ঠিক আছে তাৰপিছত এইবিলাক ভালকৈ পঢ়ি ল'বা ইয়াৰ পৰা এনসাৰ আমি নিশ্চয় পাব পাৰোঁ গতিকে দিয়া আছে তোমালোকে পঢ়ি ভিডিঅ'টো যাতে দীঘলীয়া নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এবাৰ ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ পৰা 9লৈ গ'লে কেনেকৈ ক'ত পঢ়িব লাগে কেনেকৈ তোমালোকে হয়তো ভাল এটা এডমিশ্যন ল'ব পাৰা স্কুলত তাৰ বাবে এটা ভিডিঅ' বনাই দিম মই এটা এজ এ ছায়েন্স টিচাৰ হিচাপে কৰ্মৰত বিনন্দ আৰু মানসৰ ঘৰ টেঙাখাত গাঁৱত গাঁওখন শস্য মৎস্য পৰিপূৰ্ণ গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল তেওঁলোকে ইজনে সিজনক সহযোগিতা কৰি ভাল পায় সিহঁতৰ গাঁওখনৰ কাষেৰে দিৰৈ নদীখন বৈ গৈছে গতিকে এনেকুৱা ধৰণৰ পঢ়িব লাগিব তাৰপৰে দিছে ৰণুজ আৰু বকুলে নদীৰ পাৰত কি কৰি আছিল এই যে ৰণুজ আৰু বকুলে কঠীয়া তুলি আছিল কি তুলি আছিল এই কঠীয়া তুলি আছিল গতিকে আনসাৰ কি হ'ব এই চাই লোৱা তোমালোকে কঠীয়া তুলি আছিল ঠিক আছে আমি পাইছোঁ না নাই আমি পাইছোঁ নিশ্চয় গতিকে এইটো পঢ়ি ল'বাচোন এবাৰ ভালকৈ পঢ়ি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ পঢ়ি ইয়াৰ পৰা এনসাৰ দিব লাগিব নিশ্চয় এতিয়া লেংগুৱেজ ওৱানৰ অন্তিমটো পাৰ্টত আহিছোঁ অন্তিমটো পৃষ্ঠাত আহিছোঁ বিনন্দ আৰু মানস গাঁওবাসীয়ে কিয় প্ৰশংসাৰ উপচাই পেলাইছিল কাৰণ ছোৱালীজনীক পানীৰ পৰা উদ্ধাৰ কৰাৰ বাবে ঠিক আছে দিৱস শব্দৰ সমাৰ্থক শব্দ দিন ঠিক আছে তলৰ কোনটো বাক্যই ইত প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈছে ইত মহিলা কেইগৰাকী যথেষ্ট আনন্দিত হ'ল গতিকে এইটোৱে দিছে আৰু তোমালোকে যদি ভাল গ্ৰামাৰত অলপ মানে চাবা এটা যদি দিছে মই এইটো কনফাৰ্ম নহ'লেও মই যিটো ৰাইট চিন দিছে সেইটো মই কৈ দিলোঁ ঠিক আছে আৰু এইবিলাক বাকীবিলাক কিন্তু মই কনফাৰ্ম আছোঁ তলত কোনটো বাক্যত ই প্ৰত্যয় শব্দ ব্যৱহাৰ হৈছে সিহঁতৰ গাঁওখনৰ কাষেৰে দিৰৈ নদী বৈ গৈছে গতিকে ঠিক আছে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰী ভিডিঅ'টি ইমান চোৱাৰ বাবে ধন্যবাদ